সুপ্ৰভাত সকলোকে। ৰাতিপুৱা শুই উঠিয়ে জিম যোৱাৰ কথা আছিলে, কিন্তু বতৰটো যি বেয়া কৰিলে সাৰেই নাপালো। ইমান ঠাণ্ডা বতৰটো দেখি শুই থাকিবলৈহে মন গৈছিলে। পিছে চুলি কেইডাল বহুত দীঘল হোৱা দেখি মই বোলো চুলি কেইডালকে কাটি আহো। আৰু পুৰণা ঘৰৰ পৰা ভাইটিও আহিছিল, সিও চুলি কাটিব বোলে, সেইবাবে দুয়োটা ওলালো। মানুহে ইমান দীঘল চুলি কেনেকৈ ৰাখে মই নাজানো, মোৰ যে অলপ দীঘল হলে চিধাই চেলুন পাওঁগৈ। তাৰ পিছত চুলি কটালো আৰু ঘৰত আহি গা পা ধুই ভিডিঅ' এটা এডিট কৰিবলৈ বহোতে কেতিয়ানো টোপনি গলো গমেই নাপালো। আৰু ইফালে আজি 2 মাহৰ পিছত আকৌ জিম যাবলৈ ৰেডি। পিছে যাম আমাৰ বিহপুৰীয়াৰ আগৰ নতুন জিমটো লৈ যাম। আগৰ নতুন জিম মানে আগৰ জিমটোকে নতুনকৈ ৰিনোভেট কৰিলে। আহি পাই গ্লাছত নিজকে চাই গম পালো যে বোপাই তই আৰু বহুত কষ্ট কৰিব লাগিব। পিছে 2 মাহ জিম নগৈ ষ্ট্ৰেংথ কমিলে যদিও শকত ইমান হোৱা নাই, কিন্তু ষ্ট্ৰেংথ ইমানেই কমিল যে 10 মিনিট দৌৰিয়ে একেবাৰে ঘামি জামি অৱস্থা নাই। আৰু আটাইতকৈ লাজৰ কথাটো হ'ল যে এক চাইডে 10 কেজিৰ প্লেট লগাই মাৰিব পৰা নাই। যিহেতু 2 মাহৰ পিছত আকৌ ষ্টাৰ্ট কৰিছো, সেইবাবে মিক্স প্ৰগ্ৰেমকে মাৰিলো। তাৰ পিছত জিমৰ পৰা ওলাই লগৰ কেইটাৰ লগত আকৌ আমাৰ বিহপুৰীয়াৰ কাকুৰ দোকানলৈ আহিলো। আৰু এইফালে মনিয়া বদমাছে আহি পাই একেবাৰে দাহি মুহি খোৱাতহে লাগিল। বাৰু আজিলৈ ইমানেই। আকৌ